what matters most in life. কথাটো যদি আমি অলপ উল্টাকে বা অসমীয়াত চাওঁ, ঠিক আছে, জীৱনত কি বস্তু সবাতোকৈ বেছি গুৰুত্বপূৰ্ণ বা কি বস্তুৰ গুৰুত্ব সবাতোকৈ বেছি। অ'কে, এইটো বস্তু একচুৱেলি বহুতৰে মাজত কনফিউজন হয় যে কি আছে লাইফত, মানে কি গুৰুত্ব লাইফত পইচা লাগে, ফেম লাগে বা হেপিনেছ লাগে। আপুনি সুধিব যাওক এনেই ওচৰে পাজৰে আপুনি বিভিন্ন ধৰণৰ উত্তৰ পাব। সঁচা ক'ব গ'লে কিছুমানে ক'ব পইচা বহুত ইম্পৰ্টেণ্ট, কিছুমানে ক'ব হেপিনেছ লাগে, ভাই হেপি নহয় লাইফটো, বা কিছুমানে আৰু সেনে বেলেগ বেলেগ কিবা কথা ক'ব। এতিয়া মই কিছু উদাহৰণ দি দিওঁ। জেনেৰেলি ধৰক আমাৰ নিচিনা মিডিল ক্লাছ ফেমিলিত আপুনি আহিল, মিডিল ক্লাছ ফেমিলিত আপুনি কোনোবা সোধে তেতিয়াহ'লে ক'ব যে পইচা লাগে, কাৰণ পইচা হ'লে এইটো কৰিব পাৰিম, এইটো কৰিব পাৰিম, এনে কাৰণত। চ' পইচাটো কি হয়, এটা পাৰ্পাছৰ কাৰণে আছে। তেওঁলোকৰ এটা পাৰ্পাছ আছে, সেইকাৰণে পইচাটো তেওঁলোকক লাগে। যদি পাৰ্পাছ নোহোৱা হৈ যায় তেনেহ'লে হয়তো তেওঁলোকে পইচাটো পেলাই থৈ দিব। এতিয়া কথা হ'ল যে গুৰুত্বটো কাৰ, পাৰ্পাছটোৰ নে পইচাটোৰ? এইটো এটা জানিব লগা কথা, ঠিক আছে। বহুত মানুহ এনেকুৱা আছে যাৰ তাত অজস্ৰ টকা আছে, অফক'ৰ্ছ, কিন্তু তেওঁলোকৰ জীৱনত শান্তি নাই। তো তেওঁলোকে ক'ব যে মোৰ জীৱনত শান্তি লাগে, মোৰ তাত পইচা বহুত আছে কিন্তু মোক শান্তি লাগে, মোক এটা সুখ লাগে, হেপিনেছ লাগে। মই বিচাৰোঁ যে মই ফেমিলিৰ লগত আহি কেনে 2 মিনিট কথা পাতোঁ বা তেওঁলোকৰ লগত নিজৰ ভাৱ আদান প্ৰদান কৰোঁ। তো তেনেধৰণৰ কথা। এতিয়া যদি আমি অভাৰঅল চাব যাওঁ, এটা যদি এষ্টিমেট মিলাব যাওঁ, তেনেহ'লে আমি গম পাম যে আমাৰ লাইফত বৰ্তমান এইটো ষ্টেজত যি নাই, আমি ভাবোঁ যে সেইটোহে আমাৰ জীৱনৰ কাৰণে সবাতোকৈ ইম্পৰ্টেণ্ট বস্তু। That's the thing what matters the most in our life. মেবি কথাটো কিছু পইণ্টকলৈকে সঁচাও হয় বা ঠিকো হয়, আপোনালোকে এনেকৈ ক'ব পাৰে, কিন্তু জানো এইটো একদম মানে দ্য আল্টিমেট ট্ৰুথ, এইটো জানো একদম সঁচা কথা যে বৰ্তমান আমাৰ লাইফত যি নাই সেইটোহে আমাৰ লাইফত সবাতোকৈ ইম্পৰ্টেণ্ট বস্তু হয়? The answer for me is no. আমাৰ লাইফত এতিয়া কি নাই সেইটো আমাৰ লাইফৰ কাৰণে সবাতোকৈ ইম্পৰ্টেণ্ট বস্তু হ'ব নালাগে। অফক'ৰ্ছ এইটো যদি ভিডিঅ' চাই আছে তেনেহ'লে আপুনি এই বিষয়ে অলৰেডি বহুতকেইটা ভিডিঅ'ত মাথা মাৰিছে নিশ্চয়। বহুতে ক'ব যে নিজৰ ভেলিউজ যি আছে সেইটো চেঞ্জ কৰিব নালাগে বা এনেকুৱা আপুনি বুজি পাইছে মই কি ক'ব খুজিছোঁ। সেইটো তেওঁলোকৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছে। তেওঁলোকে যিখিনি দেখিছে লাইফটো, তেওঁলোকে যেনেকৈ আগবাঢ়িছে, তেওঁলোকে সেই হিচাপে সেইটো কথাটো কৈছে যে য়েছ, যে নিজৰ ভেলুটো যদি আপুনি হেৰাই যায় তেনেহ'লে লাইফৰ একো ভেলু নাই, উইচ ইজ অফক'ৰ্ছ কাৰেক্ট। কিন্তু নিজৰ লাইফৰ ভেলুত বিচৰাটো এটা বহুত ডাঙৰ কথা। বহুত মানুহেতো গোটেই জীৱনভৰ তেওঁলোকৰ নিজৰ লাইফৰ উদ্দেশ্য বিচাৰি নাপায়, তেওঁলোকৰ লাইফৰ ভেলুটো বিচাৰি নাপায়। তো তেনে ক্ষেত্ৰত কি কৰা উচিত? আপুনি যদি ভাবিছে যে এজন 25-26 বছৰীয়া ল'ৰাই এই বিষয়ে আপোনাক ক'ব যে আপোনাৰ লাইফত কি ইম্পৰ্টেণ্ট আৰু আপুনি কেনেকৈ বিচৰা উচিত ঠিক নহয়, উচিত অনুচিত এইটো বহুত এটা ডাঙৰ শব্দ। উচিত অনুচিত, যে এইটো কৰা ভাল, এইটো কৰা বেয়া, অ'কে সেইটো বেলেগ টপিক, সেইটো বিষয়ে মই নাযাওঁ ইমান। বাট যদি আপুনি ভাবিছে যে কোনোবা এজন বাহিৰৰ মানুহে, এজন চামৱান যিয়ে আপোনাৰ লাইফত ইমান নাজানে, তেওঁ ক'ব যে আপোনাৰ লাইফত কি চবতকৈ ইম্পৰ্টেণ্ট, আই থিংক ইউ শ্বুড আস্ক ইয়ৰ চেল্ফ ফাৰ্ষ্ট
নিজকে এবাৰ প্ৰশ্ন সুধি চোৱা উচিত যে এই মানুহজনে যি কথা কৈ আছে সেইটো একদম মানে শুদ্ধ হয় নে নহয়, শুদ্ধ মানে মই এগ্ৰি কৰোঁ নে নাই, ভুল শুদ্ধ এইটো এটা এক্সট্ৰিম পইণ্ট, য়েছ মই এগ্ৰি কৰোঁ নে নাই। কাৰণ বহুত ক্ষেত্ৰত আপুনি যেতিয়া আপোনাৰ বয়স যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকিব, আপোনাৰ লাইফত ৰেছপনচিবিলিটি আহিব, আপোনাৰ লাইফত প্ৰব্লেমছ আহিব, আপোনাৰ লাইফত বহুত ধৰণৰ চেঞ্জেছ হৈ থাকিব, তেতিয়া আপোনাৰ লাহে লাহে লাইফত কি লাগে সেইটো বস্তু লাহে লাহে চেঞ্জ হৈ গৈ থাকে। অ'কে, আপুনি ধৰক 5 বছৰ বয়সত আপোনাক এটা চকলেট লাগিছিল, এটা চকলেট হৈ গ'ল, ইউ আৰ হেপী। 15 বছৰত হয়তো মোবাইল লগা হ'ল, 25 বছৰত হয়তো এজনী গাৰ্লফ্ৰেণ্ড বা কি লগা হ'ল, 35ত হয়তো আপোনাক এজন এটা বেবী লগা হ'ল, এজিউম কৰিছোঁ আপোনাৰ মেৰেজ হৈ গ'ল। তো টাইম ৱাইজ এইটো বস্তু চেঞ্জ হৈ গৈ থাকে। তো আমি কেনেকৈ ক'ম যে আমাৰ লাইফত কি বস্তু সবাতোকৈ বেছি মেটাৰ কৰে? The answer is we cannot say that. আমি সেইটো ক'ব নোৱাৰোঁ। আপোনাৰ লাইফত বহুত বস্তু এনে আছে যি মোৰ লাইফত হয়তো ভেলু ইমান নাই, তো মই জানো এইটো ক'ব পাৰোঁ যে আপোনাৰ লাইফৰ ভেলু নাই বুলি কেনে? এইটো বৰ এটা ঠিক কথা নহ'ব। চ' আপুনি নিজে আপোনাৰ লাইফৰ বিচাৰিব লাগিল। এইটো আপোনালোকে ভাবিছে এই ভিডিঅ'টো বনাইছে, ভিডিঅ'টো বনাই কেনে সি ক'ব লাগিছে যে আপোনালোকে বিচাৰক বুলি। এইটো কি কথা হ'ল? কথাটো মই এইটো ক'বৰ কাৰণে ভিডিঅ' বনোৱা নাই যে আপোনাৰ লাইফত কি মেটাৰ কৰে। মই এইটো ক'বলৈ ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে এইটো প্ৰশ্নৰ উত্তৰ বেলেগৰ পৰা বিচৰা বাদ দিয়ক। আপোনাৰ লাইফত এটা চাকৰি দৰকাৰ হ'ব পাৰে, এটা ভাল এটা হাউচ, এটা ঘৰৰ দৰকাৰ হ'ব পাৰে, ভাল এটা ৰিলেশ্যনৰ দৰকাৰ হ'ব পাৰে। তো বহুত বস্তু আছে, বহুত বস্তু ডিপেণ্ড কৰে লাইফত। এতিয়া আপোনালোকে যদি এইটো ডিচাইড কৰিব খুজিছে যে একচুৱেলি কি মেটাৰ কৰে, তেনেহ'লে আজিৰ কথা চিন্তা নকৰিব। বহুতে আমি কি কৰোঁ, আজি আমাৰ তাতে যি নাই সেইটো বস্তু আমাৰ লাইফত চবতকৈ ইম্পৰ্টেণ্ট বুলি ভাবি লওঁ। এইটো বৰ এটা শুদ্ধও নহয়, ঠিক আছে? তো আপোনাৰ লাইফত আজি কি নাই আপুনি সেইটো কোনোদিন নাভাবিব যে সেইটো আপোনাৰ লাইফত সবাতোকৈ বেছি গুৰুত্ব দিয়ে বুলি কেনে। আপুনি চিন্তা কৰক যে নেক্সট 20 বছৰত যেতিয়া মোৰ তাত এইটো বস্তু আহি গ'ল, মই আগবাঢ়ি আহিলোঁ, তেতিয়া মোৰ লাইফত কি এটা মেটাৰ কৰে। আপুনি সেইটো কেনেকৈ গম পাব? ভাবিব লাগিব। নিজৰ ভিতৰত যাই নিজকে প্ৰশ্ন সুধি 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 নিজকে উলিয়াব লাগিব যে আপোনাৰ কাৰণে 20 বছৰ পিছত নেক্সট কি মেটাৰ কৰিব। বা সেইটো এটা পাৰে, বা আৰু এটা কাম কৰিব পাৰে, আপুনি যদি ৰিচেণ্টত আছে, তো ৰিচেণ্টত আপুনি কোনো বস্তুৰ প্ৰতি নিজকে মিলাই নল'ব যে এইটো বস্তুটোৰ কাৰণেহে মোৰ লাইফটোৰ ভেলু আছে, বা এইটো বস্তুটো নাই কাৰণে মোৰ লাইফৰ ভেলু নাই, এনেধৰণৰ কৰি নল'ব। জাষ্ট এটা কি বুলি কওঁ, জাষ্ট এটা জেনেৰেল ভেলু এটা ল'ব। লাইক ধৰক মই নিজৰ কথা যদি কওঁ, তেনেহ'লে মই চবতকৈ বেছি মেটাৰ কৰোঁ ছেটিছফেকশ্যনক, সন্তুষ্টি বা সন্তোষ। একচুৱেল মিনিংটো বাৰু আপোনালোকে চাই ল'ব। তো চবতকৈ বেছি মেটাৰ কৰোঁ মই ছেটিছফেকশ্যনত। এম আই ছেটিছফাইড উইথ মাই চেল্ফ, উইথ মাই ৱৰ্ক? সেইটো বস্তু মোৰ কাৰণে সবাতোকৈ বেছি বৰ্তমানৰ দিনত মেটাৰ কৰে। এতিয়া এইটো কি বস্তু? ছেটিছফেকশ্যন মানুহে ভাবিব এই যেনেকৈ চলি আছে সেনেকৈ ঠিকে আছে, আমি ঠিক আছোঁ। নহয়, সেইটো কম্প্ৰমাইজ হয়। ডেটছ কম্প্ৰমাইজ। সেইটো এটা বেলেগ বস্তু হৈ গ'ল। আপুনি যদি নিজৰ লাইফত ইমান বেছি ষ্টেবল হৈ গৈছে যে আপুনি নিজৰ লাইফটো আৰু ইম্প্ৰুভ কৰিব নিবিচাৰে, আই ডোণ্ট থিংক যে সেইটো বৰ এটা শুদ্ধ। মই ভুল বুলি নকওঁ, বাট আৰু আপুনি ইম্প্ৰুভ কৰিব পাৰে নিজৰ লাইফটো সদায় ইম্প্ৰুভ হৈ গৈ থাকে। অ'কে, চ' মই যদি নিজৰ কথা কওঁ, তেনেহ'লে মই আজিৰ দিনত
নিজৰ ফিউচাৰৰ কাৰণে কিবা কাম কৰিছোঁ নে নাই, মই নিজৰ গ'লৰ প্ৰতি, নিজৰ এইমৰ প্ৰতি কিবা এটা কাম কৰিছোঁ নে নাই, যদি কৰিছোঁ গুড। দেন মই সেই কৰোঁতে নিজৰ ভেলিউজ, নিজৰ যি মৰেল ভেলিউজ আছে সেইবিলাকক কিবা হানি কৰিছোঁ নেকি, যদি কৰা নাই গুড। মই নিজৰ ফেমিলিৰ লগত মোৰ ৰিলেশ্যন কেনে আছে সেইটো কথা মই ধ্যান দিছোঁ নে নাই এতিয়া, সেইটো এটা কথা। তো সেইটো যদি ধ্যান দিছোঁ তেনেহ'লে য়েছ অফক'ৰ্ছ গুড। তো এনেদৰে কিছু এটা লিষ্ট আছে, যদি সঁচা কথা ক'ব যোৱা যায় এটা লিষ্ট আছে, সেই লিষ্টটো যদি মই ফুলফিল কৰিছোঁ তেনেহ'লে আই এম ছেটিছফাইড। তো আজিৰ দিনটোৰ কাৰণে মোৰ কাম হৈ গ'ল। মই সেইটো বস্তু বৰ্তমান যদি মই আজিৰ কথা চিন্তা কৰোঁ, মই তেনেকৈ চাওঁ বস্তুবিলাক। তো আপোনালোকেও চেষ্টা কৰি চাওক। আৰু যি বস্তু নাই, বৰ্তমান নাই, তো কোনোদিন এইটো চিন্তা নকৰিব যে সেইটো বস্তুৱেহে আপোনাক কিবা এটা লাইফত ভেলু দিব পাৰিব বা সেইটো আপোনাৰ লাইফত চবতকৈ বেছি মেটাৰ কৰে। পাই যাব, আপুনি যদি চেষ্টা কৰে সেইটো বস্তুটো এক নহয় একদিন পাই যাবই। সেইটো নিয়তিৰ কি বুলি কওঁ মই, নিয়ম বুলি কেনে কওঁ, সেইটো এটা নিয়ম। তো সেই পাই যোৱাৰ পিছত কি, সদায় সেনেকৈ চিন্তা কৰোঁ যদি পাৰে। তো সেই পাই যোৱাৰ পিছত কি, তো যেতিয়া এটা ডিচাইড কৰে যে মোৰ লাইফত কি মেটাৰ কৰে, তেনেহ'লে এতিয়াৰ কথা নহয়, অলপ কিছু বছৰ পিছত, কিছু দিনৰ পিছৰ সেই হিচাপে চিন্তা কৰি আগবাঢ়িব। বাকী এই ভিডিঅ'ৰ কাৰণে ইমানে, আশা কৰোঁ অলপ কিছু মই হেল্প কৰিব পাৰিছোঁ। ধন্যবাদ।